Hey, কেলে কান্দিছ? গাৰ্লফ্ৰেণ্ড নাই থাকা গাৰ্লফ্ৰেণ্ড নাই থকা। কালি মেমটোত ইমান মৰম কৰিছিলোঁ এইটোৱে গুচি গ'ল বুজিলোঁ তোৰ গাৰ্লফ্ৰেণ্ড এৰি থৈ গ'ল। তই গাৰ্লফ্ৰেণ্ডক কিবা গিফ্ট দি পাইছ নাই? এবাৰ গিফ্টো দিছিলি? তোৰ হ'লেই থৈ কবি আৰু কপালৰ লিখনি বাদ দে সেইবোৰ। পিছে তোৰ কোনোবা ক্ৰাছ চাছ আছেনে নাই? যদি আছে ক, মই তোক পতাই দিম। আছে এজনী কোন ক? তাই ঘৰ হাইস্কুলখন যে হাইস্কুলখনৰ সন্মুখতে বাপেকে তোৰ সেই হাইস্কুলখনলৈকে মাষ্টৰ কৰে নেকি আৰু তাই ককায়েক এটা আছে বাকজনী শকত তাৰপা সিমানেই আৰু তাই বহুত ধুনীয়া কিন্তু চাল্লা কুকুৰ সেইবোৰ ভণ্টি হয়। কোনো ছোৱালীয়ে তোৰ লগত নাথাকে সেইটো কাৰণে নাথাকে জাহানি মাতে। পিছে সেইবোৰ কথা বাদ দে এতিয়া ক তই তোৰ ভনীয়াক পতাই দিবি নাই তোৰ লগত কোনোবা কথা পাতে নেকি? ঐ